হেল্ল' নমস্কাৰ বন্ধু আমি কলাৰামাৰ 77 চেনেললৈ স্বাগতম জনালোঁ। আজি আমাৰ গাঁৱত মানে কি কীৰ্তন উঠোৱা হ'ব, গতিকে আমি দেহা মই ওলাই আহিলোঁ আৰু আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। দেহা কিবা ক'বা নেকি, কৈ দিয়া। তাৰপিছত সকলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দিয়া, আমাৰ পাপাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া বুলি কৈ দিয়া। আই লাভ ইউ অল। কিয় কাৰণে যাবা আজি হাতীমূৰীয়াত মামাহঁতৰ গাঁৱত, কৈ দিয়া। এইপিনে চাবলৈ কৈ দিয়া। কি চাব যাবা? নাম চাব। এইপিনে চাবলৈ কৈ দিয়া। তেনেহ'লে বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰি দিওঁ। বালক শংকৰ গুণৰে। এয়া লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰালিমাৰী গাঁও পঞ্চায়তৰ তাপতলা ৰাজহ গাঁৱৰ হাতীমূৰীয়া চুবুৰী। এখন স্বতঃস্ফূৰ্ত হাতীমূৰীয়া গাঁও হিচাপে নিজৰ ধৰ্ম, কৃষ্টি, সংস্কৃতি, খেতি পথাৰকে আদি কৰি সকলো দিশ সজীৱ ৰসাল সংৰক্ষণ ও প্ৰচাৰ প্ৰসাৰৰ অৰ্থেই সুদূৰ পাটিকিবৰী থানৰ দাঁতিকাষৰীয়া মৈৰাবাৰী হাতীমূৰীয়া গাঁৱৰ পৰা 1926 চনতেই আহি ইয়াত সংস্থাপন লয় হাবি জংঘলে ভৰা এই ঠাইটুকুৰাত। আৰু সেই গাঁওখনৰ মাত্ৰ 15টি পৰিয়ালেই প্ৰথম ইয়াত বসতি প্ৰদান কৰে আৰু কালক্ৰমত আজি 2022 বৰ্ষত এই গাঁৱত 158টা পৰিয়াল স্বাৱলম্বিতাৰে জীৱন নিৰ্বাহ কৰি আছে। আৰু তেওঁলোকৰ বিভিন্ন কৃষ্টি সংস্কৃতি ধৰ্মীয় পৰম্পৰাৰ মাজতে ই এক উল্লেখযোগ্য মহোৎসৱ বাৰ্ষিক কীৰ্তন সেৱা। ইয়াৰ যুৱকসকলৰ এটি অনুষ্ঠান হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘই অতীজৰে পৰা উদযাপন কৰি অহা এয়া বাৰ্ষিক কীৰ্তন সেৱা মহোৎসৱ। ইয়াত সমূহ জ্যেষ্ঠ কনিষ্ঠ সকলোৱে একেলগ হৈ ইয়াত ভক্তি মাৰ্গৰে নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত প্ৰত্যেকে অংশগ্ৰহণ কৰি ঈশ্বৰ সাধনাৰ উপৰিও সামাজিক একতা বহন কৰি আহিছে। করতল কমল কমল দল নয়ন ভব দব গহন গহন বন শয়ন বালক শংকৰ গুণৰে সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ নপৰ নপৰ পৰ সতৰত গময় সভয়ম ভয় ভৱ মমহৰ সততয় বালক শংকৰ গুণৰে সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ ভকতি মুকুতি দেখাইলা সবাৰ
ধৰতল বৰষৰ হত দশ বদন খগচৰ নগধৰ ফণধৰ শয়ন বালক শংকৰ গুণৰে সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ জগদঘম পহৰ ভৱ ভয় তৰণ পৰ পদ লাখ কৰ কমল জবয়ন বালক শংকৰ গুণৰে সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ ভকতি মুকুতি দেখাইলা সবাৰ ভকতি মুকুতি দেখাইলা সবাৰ আৰু আমাৰ এইপিনে সভাপতি ডাঙৰীয়া বহি আছে আৰু সভাপতি ডাঙৰীয়াক আমি দুই এষাৰ মানে কি কথা সুধিবলৈ আহিছোঁ। কীৰ্তনটো যে পতা হয় মানে বছৰি কিহকনে পতা হয় অলপ ক'ব নেকি? কীৰ্তনটো মানে আমাৰ হাতীমূৰীয়া অগ্ৰগামী যুৱক সংঘৰ সৌজন্যত পতা হয় আৰু এই কীৰ্তনটো পতা উদ্দেশ্য হৈছে এনেকুৱা ধৰণৰ, আমাৰ পৰম্পৰা চলি আহি আছে। এই উদ্দেশ্য খুব মানে ব্যাখ্যা কৰিব পৰা নাযায় বহলভাৱে, বহুত ইয়াৰ সাৰমৰ্ম বহুত বেছি। তো সকলোৱে মানে বিশ্বাস কৰে গাঁৱৰ পৰা অপায় অমংগল খেদিবৰ কাৰণে এই কীৰ্তনটো প্ৰতি বছৰে আমি উদযাপন কৰোঁ আৰু সেই অপায় অমংগল সকলোৰ পৰা আমি মানে বাচি থাকিবৰ কাৰণে এই কীৰ্তনটো আমি উদযাপন কৰোঁ। মেইন কথাটো এইটো, আচল কথাটো সেইটো। আমি যদি চমুকৈ ক'বলৈ যাওঁ আৰু আমাৰ সেইফালে ককা আছে, ককাক অকণমান সুধিব পাৰা, তেখেতে বেছি ভালকৈ জানিব। যাম বাৰু ওচৰত যিহেতু তেখেতৰ ওচৰৰ পৰা অকণমান এডভাইচ এটা লোৱা। ঠিক, এইজন ককা বহি আছে, আমাৰ ককাজনে অলপ বেছিকৈ জানিব নিশ্চয়। ককাজনৰ পৰা অলপ পৰামৰ্শ লওঁ। সেইটো ককা অলপ ক'বচোন বুজাই পেলাই ভালকৈ। এয়া আমাৰ এতিয়া দিনৰ নহয় আৰু আজি মোৰ জন্মই হ'ল 81 বছৰ। আমাৰ দেউতা খুৰাহঁত বা গাঁৱৰ ৰাইজে তাহানিখনৰ পৰাই ইয়াত মানে বছৰেকীয়া নাম সভা কৰে, বৰ সভা। তাৰোপৰি এইটো আকৌ আমাৰ তেতিয়া জংঘলৰ দিনৰ কথাটো অনেক দেৱ দেৱতাৰ কথাও কিছুমান চিন্তা কৰে, এইবিলাক অপায় অমংগল যাতে গাঁৱত নাথাকে এই বুলি প্ৰায় দুমাহমান সন্ধিয়া মানে গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ এনেকৈ মানে নাম কীৰ্তন কৰে আৰু এনেকৈ বছৰেকৰ মূৰত বিশেষকৈ যুৱকসকলে এইটো মানে উদযাপন কৰে আৰু সকলো ল'ৰা বুঢ়া সকলো মিলি ইয়াত মানে এইটো গাঁৱৰ সৰ্বাংগীন মংগলৰ কাৰণে এইটো এটা উৎসৱ হিচাপে কৰে। এনেকৈ চলি আছে আৰু এতিয়ালৈকে। আৰু এটা কথা মানে কি, ডবা এটা শুনিছোঁ বহুত ডাঙৰ ডবা বোলে নহয়, পিতলে দিব না, সেইটো অলপ বিষয় কওকচোন। পিতলৰ ডবা মানে এই পিতলৰ ডবা আমাৰ এই গাঁৱৰ মানুহসকল মানে আগতে এই পাতিকিবুৰী শংকৰদেৱৰ জন্মস্থান, তাৰ ওচৰত এখন হাতীমূৰীয়া গাঁও আছিল। সেই হাতীমূৰীয়া সেইটো কোচ সম্প্ৰদায়ৰ ডাঙৰ গাঁও আৰু এতিয়া সেই গাঁৱত যেতিয়া কিবা এটা বিভাজন লাগি তেওঁলোকে মানে তাৰ পৰা এৰি যাবলগীয়া হ'ল। তাই এটা খেল ক'লে সেই গছৰ গুৰিত আছে, গছৰ গুৰিটো এতিয়া হাতীমূৰীয়া বুলিয়ে কয়, হাতীমূৰীয়া চুবুৰী। তাৰপিছতে লাভুঙাত আছে, কুটুলি, এই সকলো মানে সেই তাৰ পৰা একেখন গাঁৱৰে। আৰু আমাৰ ইয়াত বানমূৰীয়া হাতীমূৰীয়া বুলি কয় এইখিনি, এইখিনিলৈ আমাৰ সকল আহিল। আৰু লগতে তাহানি সেই বৰ নামঘৰ আছিল, এইটো খেলেই মানে মুৰব্বী খেল আছিলতো, গতিকে ডবাটো তেওঁলোকে লগতে লৈ আহিলে আৰু সেইটোৱে পিতলৰ ডবা, ডাঙৰ পিতলৰ ডবা এতিয়াও সেইটো আছে। বহুত ভাল লাগিল আপোনাৰ কথা শুনি, জানি ভাল লাগিলে। আমিতো আগতে জনা নাছিলোঁ এনেকৈ মানে কিহৰ কাৰণে পতা হয় আৰু ডবাটো ক'ৰ পৰা অনা হৈছে এইবিলাক জনা নাই। আপোনাৰ পৰা জানি ভাল লাগিল। ঠিকে আছে বাৰু।